নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো হ'ল মাছৰ পিটিকা। আদা পাতেৰে কেনেকৈ মাছৰ পিটিকা খুব সহজভাৱে জুইশাল নহ'লেও গেছত তৈয়াৰ কৰি বনাব পাৰোঁ, তাকে আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ'ৰ দ্বাৰা প্ৰস্তুত কৰি লৈ আহিছোঁ। মই প্ৰণামী বৰবৰাই। গতিকে আপোনালোকক পলম নকৰাকৈ মই ভিডিঅ'টো দেখাব বিচাৰিছোঁ আৰু গতিকে আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া দেখিছে খুব সুন্দৰ সৰু সৰু একেবাৰে দনিকণা মাছ দেখিছে, খুব মানে সুন্দৰ। আৰু মই এখন কলপাতত এই মাছকেইটা দি থৈছোঁ, তাৰ লগত এই নহৰু আৰু জলকীয়া জলকীয়া দি থৈছোঁ। এইখিনি মই ভিডিঅ'টো দীঘল যাতে নহয় তাৰ বাবে আগতীয়াকৈ ধুই মেলি চব ৰেডি কৰি ৰাখিছোঁ। এয়া হৈছে জলকীয়া, এয়া হৈছে নহৰু আৰু এয়া হৈছে আপোনাৰ সৰু সৰু দনিকণা মাছ। খুব ধুনীয়া ধুনীয়া মাছকেইটা। আৰু এই দেখিছে খুব ধুনীয়া ধুনীয়া মাছকেইটা দেখিছে। তাৰপিছতে আমি ইয়াত দিম এইটো দেখিছে আদা পাতটো সৰু সৰুকৈ ধুনীয়া ধুনীয়াকৈ কাটি আমি ইয়াত দি দিম। এয়া দেখিলে মই আদা পাতখিনি সৰু সৰুকৈ কাটি ইয়াত মাছৰ লগত মিলাই দি দিছোঁ। আৰু এতিয়া এই কলপাতখন আমি কি কৰিম, আমাৰ যিহেতু জুইশাল বহুতৰ নাথাকে, গতিকে আমি জুইশাল নাথাকিলে আমি গেছত মানে কেনেকৈ বস্তুটো পাতত দি খাব পাৰি তাৰ বিষয়ে অলপ জানিম। আমি এনেকৈ পেক কৰি পেলালোঁ আৰু পেক কৰি আমিতো গেছত দিওঁ আহোঁ। ইয়াত দেখিছে পানী বকবকাই আছে, পানী বকবকাই আছে আৰু এই পানীতে মই এই কলপাতখন এনেকৈ দি দিলোঁ। ক্ষমা কৰিব, মই ইয়াত নিমখ দিবলৈ পাহৰি গৈছিলোঁ। নিমখটো দিব লাগিব। নিমখটো কম পৰিমাণে আপোনালোকে যিমানটো খায় সিমানটো নিমখ দি দিব। নিমখ দি এইটো ঢাকি দিব। এনেধৰণে আমি অলপ পানীত এই কলপাতখনত মাছ দি বাকী বস্তু দি এনেকৈ দি দিলোঁ। তাৰপিছত আমি আৰু এখন কলপাত ইয়াতে এনেকৈ বহাই দিম। দেখিছে কলপাতখন এনেকৈ বহাই দিছোঁ। তাৰপাছত আমি বেলেগ এটা ঢাকনেৰে ইয়াত ঢাকি দিম। এয়া আমি ঢাকি দিলোঁ আৰু এতিয়া আমি সেইখিনি ভাপতে সিজে মানে আমি অলপ সময় ৱেইট কৰোঁ। আমাৰ কি হৈছে চাওঁ, মাছৰ পিটিকা দেখিছে পানী পূৰা শুকাই গ'ল আৰু কেৰাহী পূৰা দেখিছে কেনেকুৱা হৈ গ'ল আৰু পাতখনো পূৰা দেই যোৱা দি গৈছে। এতিয়া আমি নমাই আনিম, চাওঁ কেনেকুৱা হৈ আছে। বহুত গৰম, গোন্ধটো কিন্তু খোলাই নাই, খুব ধুনীয়া ওলাইছে, কিয়নো আদা পাত দিয়াৰ বাবে, সেইটো কাৰণে আদা পাত দিব লাগে। দেখিছে আমাৰ খুব ধুনীয়াকৈ আমাৰ তৈয়াৰ হৈ গৈছে। পিঁয়াজ মানে কি জলকীয়া, মাছ, আদা পাত, নহৰু সম্পূৰ্ণভাৱে খুব সুন্দৰভাৱে সিজি গৈছে। এতিয়া আমি ইয়াত নিমখ দি থৈছিলোঁ, ইয়াৰ পিছত আমি কি দিওঁ চাওঁ। এইটো দেখিছে বগা খৰিচা, ইয়াতো তলত জলকীয়া মিলাই থোৱা আছে, তথাপিতো খুব সুন্দৰ হৈ আছে বগা খৰিচাটো। আৰু এইটো হ'ল জলকীয়া দি থৈছোঁ, পূৰা পি জলকীয়া দি থোৱা আছে ইয়াৰ খৰিচা। আমি এই দুইটা খৰিচা ইয়াত এনেকৈ দি দিম। এয়া ৰঙা আৰু বগা খৰিচা দেখিছে মই ইতিমধ্যে মিলাই থৈছোঁ। তাৰপিছত ইয়াত আমি কম পৰিমাণে কেঁচা তেল, মিঠাতেল দিম। মিঠাতেল দিছোঁ। এইখিনি সুন্দৰভাৱে আমি মিশ্ৰণ কৰি পেলাব লাগিব, যিহেতু এতিয়া গৰম হৈ আছে। এইখিনি এতিয়া দেখিছে হাতেও এতিয়া দিগদাৰ হৈছে খুব ধুনীয়াকৈ যেতিয়া আমি পিটিকি পেলাম। আমি যেতিয়া খুব ধুনীয়াকৈ দেখিছে নহৰু খুব ধুনীয়াকৈ পিটিক খাইছে আৰু জলকীয়াটো এয়া সুন্দৰভাৱে হৈছে। এতিয়া এই গোটেই বস্তুখিনি ধুনীয়াকৈ সানি পেলাব লাগিব। আমাৰ খুব ধুনীয়াকৈ সানি পিটিকি হৈ গ'ল, এতিয়া খাবহে লাগে। আৰু মই এতিয়া কলপাতৰ পৰা এয়া বাতিত উলিয়াই লৈছোঁ আৰু এতিয়া আমি সকলোৱে ভাতৰ লগত খাম। আপোনালোকৰো নিশ্চয় এই পিটিকা দেখি জিভাৰ পানী হৈ গৈছে। মইতো ৰ'বই পৰা নাই, নিজে বনায়ো, আৰু খুব টেষ্টি হ'ব। আৰু
খুব সহজভাৱে জুই শাল নহ'লেও গেছতে বনাব পৰা মানে মাছৰ পিটিকা আৰু খুব গোন্ধটো খুব ধুনীয়া ওলাইছে। আপোনালোকেও এবাৰ বনাই ট্ৰাই কৰি চাব আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাব। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু আপোনালোকৰ নিশ্চয় জিভাৰ পানী ওলাই গৈছে নহয়নে? গতিকে মই এই যিখিনি মাছৰ পিটিকা, এই মাছৰ পিটিকাখিনি খুব সুন্দৰভাৱে এটা পাত্ৰত উলিয়াই ল'লোঁ আৰু এতিয়া আমি ভাতৰ লগত এয়া খাম। গতিকে আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব আৰু কিবা যদি জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। মই মানে ৰ'ব পৰা নাই, গতিকে অকণমান টেষ্ট কৰি চাওঁ। খুব সুন্দৰ হৈছে, নিজে বনাইছোঁ যদিও শলাগিছোঁ, খুব সুন্দৰ হৈছে। আপোনালোকো এনেকৈ আলহীক বনাই খুৱাব পাৰিব আৰু খুব সহজভাৱে, আচলতে 10 মিনিটেই নালাগিলে খুব সহজভাৱে মই এই মাছৰ পিটিকা বনাই প্ৰস্তুত কৰিলোঁ। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰ'ব, এই ছাইডত থকা যে বেল আইটেমটো সেইটো বজাই দিব। ঠিক আছে, আজিলৈ আহিছোঁ, ধন্যবাদ।